মোৰ জীৱনতো এনেকুৱা সিচুৱেশ্যন আহিছিল যেতিয়া মই ভাবিছিলোঁ যে নাই মই আৰু জীয়াই নাথাকো যে ইজনীয়ে সিজনীৰ লগত ফোন কলত এনেদৰে কথা পাতা আৰম্ভ কৰিলে যে প্ৰিয়াংকী আমুক প্ৰিয়াংকী তামুক এটা ৰুমত নিজকে আবদ্ধ কৰি মই চিঞৰি কান্দিছিলোঁ আৰু সেই হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল মই প্ৰিয়াংকী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি 8 জুনৰ ডেইলি ভ্লগটোলৈ আৰু এতিয়া বাজিছে ৰাতিপুৱা 9:30 মই এই ভ্লগটো ষ্টাৰ্ট কৰোঁতে কিছুমান জীৱনৰ ঘাট প্ৰতিঘাতৰ কথা আজি আপোনালোকৰ লগত আলোচনা কৰিম ইমানকৈ হাঁহি মাতি থাকোঁ যদিও এটা সময় পাৰ কৰিছিলোঁ য'ত যুঁজে আছিল আৰু যদিহে ছাত্ৰ ছাত্ৰীসকলে এইটো ভিডিঅ' চাইছা তেন্তে একেবাৰে স্কিপ নকৰিবা উৰে জীৱনৰ বাবে তোমালোকৰ এইটো বহুত বেছি কামত আহিব সেইকাৰণে এইটো শেষলৈকে চাবা আৰু মোৰ হাতত এতিয়া আছে অক্সিমিটাৰ আপোনালোক যিসকলে অক্সিমিটাৰ ব্যৱহাৰ কৰা নাই বা ঘৰত আপোনালোকৰ নাই এটা অক্সিমিটাৰ কিনি ল'ব এনেকুৱা এটা সৰু হয় মই আজি আপোনালোকক ভ্লগটো আৰম্ভ কৰাৰ আগতে লাইভ দেখুৱাম মোৰ কিমান আছে পালছ আৰু অক্সিজেন লেভেল এইটো ইয়াত ভৰোৱাৰ আগতে আমি হাতবোৰ পুৰা এনেকৈ কৰি ল'ব লাগে মানে ৰক্ত সঞ্চালনটো আমাৰ পুৰা হ'ব লাগে আৰু এনেদৰে সোমোৱাৰ পিছত যিটো ইয়াত সুইচ থাকে নাল পলিচ নাই আজিও সুইচ থাকে ইয়াত আমি সেইটো এনেদৰে দিব লাগে কিন্তু তাৰ আগত হাতটো কৰিব লাগে আমি ফিট এয়া অক্সিজেন আছে মোৰ 99 আৰু পালছ আছে 78 এয়া ঠিকে আছে নৰ্মেল আছে আৰু আপোনালোকে এনেদৰে জুখিব আৰু 79 হে বাঢ়ি গৈ আছে 80 পাইছেগৈ দেখিছে আৰু 81 পাইছেগৈ আৰু এনেদৰে যেতিয়া এটা ষ্টেবল হ'ব বাঢ়ি গৈ আছে বঢ়িয়া আৰু এনেদৰে যেতিয়া ষ্টেবল হ'ব আপোনালোকে ইয়াৰ পৰা এনেকৈ খুলি দিব আৰু এতিয়া মই আৰম্ভ কৰিছোঁ আজিৰ ভ্লগটোৰ আৰম্ভণিতে আক্তাৰ আলী এও আজি বাৰ্থডে তোমাৰ জন্মদিনৰ বহুত শুভেচ্ছা থাকিলে আশা কৰোঁ তোমাৰ নতুন বছৰটো ভালে কুশলে যায় উইচ ইউ এ মানি হেপী ৰিটাৰ্ণছ অফ দ্য ডে আৰু ভগৱানে তোমাক ভালে কুশলে ৰাখক সুস্বাস্থ্যৰ গৰাকী হৈ থাকা কোভিডৰ পৰা শান্তিৰে সুখেৰে বাছি কৰি ধুনীয়াকৈ থাকা টিপটপ থাকা এতিয়া আহিছোঁ আজিৰ যিটো টপিক আপোনালোকে থাম্বনেল লিখিছে সেই থাম্বনেলৰ মাজলৈ আচলতে মানুহৰ জীৱনটো কয় বোলে হাঁহি কান্দোন দুইটাই থাকে কালি ৰাতি মোৰ হঠাৎ মনত পৰিলে কিছুমান কথা আৰু সেইকাৰণে ভাবিলোঁ চব কথাই যিহেতু আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ গতিকে এইখিনি কথাও আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আমাৰ ছোৱালী 3জনী মোৰ ওপৰত 2গৰাকী বা আছে আৰু মই হৈছোঁ সৰুজনী মানুহৰ এটা আশা থাকে ন যে মোৰ ল'ৰাই হওক বা ছোৱালীয়ে হওক ল'ৰা ছোৱালীকেইটা ভালকৈ কৰ্ম সংস্থাপন হওক এনেকুৱা এটা আশা থাকে আৰু মই সৰুৰে পৰা মানে ষ্টাইলৰ ক্ষেত্ৰত বহুত ৰচকী আৰু উৎপাতৰ ক্ষেত্ৰত বহুত দুষ্ট আছিলোঁ এটা কথা খুব বিলিভ কৰিছিলোঁ যে মানুহৰ লাইফত যি চিটুৱেশ্যনে নাহে কিয় আমি পঢ়াটো মেইনটেইন কৰিব লাগে মানে আমি নিজৰ কাৰণে কৰিব লাগে সেইটো কথা মই বহুত বিলিভ কৰোঁ মানে আৰু মাক দেখিছিলোঁ মায়ে মোৰ ওপৰৰ 2গৰাকী বাক মানে পঢ়া শুনাৰ ক্ষেত্ৰত বহুত বেছি মানে লাগি থাকে এনি টাইম লাগি থাকে ইটো পঢ় সিটো পঢ় এছে লিখি দিয়ে কুৱেশ্যন আনচাৰ লিখি দিয়ে এনেকুৱা আছিলে কিন্তু সেইমতে যেতিয়া বাহঁতৰ ৰিজাল্ট হোৱা নাছিলে মায়ে খুব কান্দিছিলে একদম হিয়ালি কান্দিছিলে মানুহ ঢুকালে যেনেকৈ কান্দে নহয় তেনেকৈ কান্দিছিলে আৰু মই তেতিয়া বহুত সৰু আৰু সিহঁতক মায়ে মই এনেকুৱা পিটা দেখিছোঁ মানে আপোনাৰ খুটাত বান্ধি পেলাই পিতে জলকীয়া সানি দিয়া এনেকুৱা পিটন দিয়ে মানে পঢ়া শুনাৰ ক্ষেত্ৰত মা মানে মুঠতে ইমান ফেচিলিটি দিছোঁ আৰু পঢ়া শুনা কৰিবৰ কাৰণে আমি গাঁৱৰ পৰিৱেশটো এৰি আহি বেলেগ এঠাইত আছিলোঁ মায়ে ভাবিছিলে যাতে ছোৱালী 3জনী ছোৱালী মানুহৰ ওচৰত যাতে হাঁহিয়াতৰ পাত্ৰ নহয় সেইকাৰণে মানে আমি পঢ়া শুনাৰ কাৰণে বেলেগ এঠাইলৈ উঠি আহিছিলোঁ আমাৰ ঘৰ বনোৱা হৈছিলে সেই ঠাইত তাৰপিছত যেতিয়া সিহঁতক পিটা কৰা দেখিছিলোঁ তেতিয়া মই মানে মা ডাঙৰ বকু পিটিলে মাজু বকু পিটিলে এতিয়া মানে নেক্সট পাল মোৰ সেই পালটো যে মোৰ পিঠিত যে দবা বাজিব বুলি মই গম পাইছিলোঁ গম পোৱাৰ কাৰণে মানে মই পঢ়া আৰম্ভ কৰিছিলোঁ অট'মেটিক আৰু মোক মায়ে মানে সেইকাৰণে পঢ় বুলি ক'ব লগা হোৱা নাছিল বা কি পঢ়িবি ক'ব লগা হোৱা নাছিল মই খালি ভয়ত পঢ়িছিলোঁ এটাই ভাবিছিলোঁ মায়ে বহুত দুখ পাইছিলে গতিকে মই এনিহাও ভাল ৰিজাল্ট কৰিবই লাগিব হয়তো চাগে সেইটো মোৰ জীৱনৰ ভাল হেৰি আছিলে কিন্তু কলেজীয়া জীৱনত প্ৰিয়াংকী বুলি ক'লে মানুহৰ ইমেজটো আকৌ অকল সেই ঘূৰি কৰা কলেজৰ কেম্প এনেকুৱা কিন্তু মই আকৌ পঢ়াখিনি মেইনটেইন কৰিছিলোঁ আৰু সেইকাৰণে চাগে এনেকুৱা হৈছিলে যে সৰুৰে পৰা সেই মা দেউতাই ভাবাৰ দৰে বা মই সৰুৰে পৰা এনেকৈ হ'ম তেনেকৈ হ'ম এনেকৈ
ভাবি থকাৰ কাৰণে চাগে সেই মনত জিদ ভাৱটো আছিলে আৰু তাৰ পিছত কি হ'ল মাষ্টাৰ ডিগ্ৰী যেতিয়া মই কৰিলোঁ মাষ্টাৰ ডিগ্ৰী কৰাৰ আগলৈকে কিন্তু মই ভাবি আছিলোঁ যে ইকনমিক্সত মই প্ৰফেচৰ হ'ম কিন্তু মাষ্টাৰ ডিগ্ৰী কৰি থাকোঁতে মানে অকণমান কিবা হৈছিলে নেকি নাজানো আৰু তো মাষ্টাৰ ডিগ্ৰী কৰি থাকোঁতে মোৰ এনেকুৱা আছিলে সৰু কালত মানে মোৰ এটা হেবিট নহয় আচলতে মোৰ ডাঙৰ বাই নাটক কৰিছিলে তো সেই নাটকৰ স্ক্ৰিপ্টবোৰ আমাৰ ঘৰলৈ তাই যেতিয়া পঢ়িবলৈ আনে মোৰ সেইটো চাগে ব্লাডগতভাৱে জিনত আছিল কাৰণ মোৰ মায়ে বহুত ধুনীয়া লিখিছিলে আৰু মোৰ কলেজত যি অনুষ্ঠানেই নহওক মায়ে মোক লিখি দিয়ে বা আমি দুজনী মিলাই লিখোঁ আৰু মায়ে লিখি দিয়াটো মই এবাৰ অসম সাহিত্য সভাত এৱাৰ্ডো পাইছিলোঁ সৰুতে মায়ে লিখি দিয়াৰ কাহিনী কেতিয়াও মানে সেইটো আমি প্ৰাইজ এৱাৰ্ড নোপোৱাকৈ আমি নাথাকোৱে মানে সেই মাৰ যে লিখাৰ অভ্যাসটো আছিলে সেইকাৰণে চাগে মোৰো অকণমান লিখা মেলা কৰিব মন গ'ল আৰু তেতিয়া ক্লাছ 5, 6, 7ৰ বয়সতে মই বহুত কেইখন নাটকৰ কাহিনী লিখি থলোঁ তাৰপিছত ষ্টৰী লিখি থলোঁ ইমান ডাঙৰ মোৰ এতিয়া মানে হেৰি আছে ডায়েৰীত মানে কাহিনী 50-60টামান কাহিনী আছে তো সেই লিখি থকাৰ মোৰ যিখিনি আছিলে মোৰ মানে লিখাটোত আকৌ আগ্ৰহ আহি গ'ল আগ্ৰহ আহি যোৱাৰ লগে লগে মই আকৌ মাষ্টাৰ ডিগ্ৰী ইকনমিক্সত কৰাৰ পিছত মোৰ মন গ'ল মই কৰোঁ মাছ কম তো তেনেকৈ মই মাছ কম কৰিলোঁ আৰু মাছ কম কৰাৰ পিছত মই মিডিয়া লাইনত সোমাই পৰিলোঁ লাহেকৈ মই এক্টিঙত সোমাই পৰিলোঁ কিন্তু এইখিনি আছিলে 2016ৰ কথা কিন্তু মোৰ জীৱনত তেতিয়াই আৰম্ভ হৈ গ'ল সংঘাত লাহেকৈ মানুহে কয় যে মানুহৰ জীৱনত ডিপ্ৰেশ্যন বুলি এটা ৱৰ্ড থাকে মই কি কৰি আছোঁ একো গম নাপাওঁ এনেধৰণৰ কিছুমান মোৰ তেনেকুৱা হ'ল যে মই কি কৰি আছোঁ প্ৰিয়াংকী তই কি কৰি আছ মই নিজৰ মাজত ভুগিবলৈ ল'লোঁ মানে লাহেকৈ আৰু সেইখিনি সময়ত মই কোনো ফ্ৰেণ্ডৰ লগত সেইবিলাক কথা শ্বেয়াৰ কৰা নাছিলোঁ মোৰ যিবিলাক ক্ল'জো আছিল সেইবিলাকৰ লগতো শ্বেয়াৰ কৰা নাছিলোঁ লগৰ যিবিলাক ক্ল'জ আছিল সিহঁতেও গম নাপালে বা এনেধৰণৰ সিহঁতৰ ভাৱ আহিব পাৰে যে প্ৰিয়াংকীয়ে এভইড কৰিছিল বা কিবা একচুৱেলি এভইড মই কৰা নাছিলোঁ কিন্তু মই নিজকে অকণমান টাইম দিব বিচাৰিছিলোঁ লাষ্ট ভাগলৈ মোৰ এনেকুৱা হৈ গৈছিল যে মই ক'তো ফুৰিবলৈ যাব নিবিচাৰোঁ সিহঁতে যদি কয় আজি আমুকত যাম কাইলৈ তামুকত যাম ফুৰিবলৈ যাম মোৰ মন নাযায় আৰু তেতিয়া এওঁৰ যি ভণ্টি মালা তাই তেতিয়া অলৰেডি BEdত এডমিশ্যন লৈছিলে আৰু মোক এওঁ কয় তেতিয়া যে তুমি ইমান পঢ়া শুনাৰ ছোৱালী তুমি BEdটো নকৰা কিয় হয় তাৰ আগতে যিহেতু শিক্ষকৰ লাইনটো মোৰ ভাল লক্ষ্য আছিলে কিন্তু মই ভাবি আছিলোঁ যে মই এতিয়া কি কৰি আৰু তাৰপিছত মই হঠাৎ এদিন নগাঁৱলৈ গুচি আহিলোঁ মাহঁতক মাতিলোঁ আৰু বেডিং কৰিলোঁ আৰু গুচি আহিলোঁ আনকি মোৰ তেতিয়া ৰুমমেট কেইজনীও নাছিলে তাৰপিছত নগাঁও আহি মোৰ কাহিনী আৰম্ভ যুঁজৰ কাহিনী তাৰ আগত যেতিয়া মই গুৱাহাটীত আছিলোঁ গুৱাহাটীত থাকোঁতে মানে মোৰ দেউতাই মোক কৈছিলে যে দেউতাই খুব মানে চাকৰি এনেকুৱা কৈ থাকে আৰু সেইবিলাক লৈ মোৰ জীৱনত ইমান বেছি ডিপ্ৰেশ্যন হৈছিলে যে মই কেতিয়াবা মানুহৰ মনত নিগেটিভ থিংকিঙো আহে ন এনেকুৱা যে মই জীয়াই নাথাকোঁ আৰু মোৰো মনত তেনেকুৱা এটা চিটুৱেশ্যন আহিছিলে যে মই আৰু জীয়াই নাথাকোঁ আচলতে পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক ভালৰ কাৰণে কয় মই সেইখিনি সময়ত নিগেটিভ ভাবিছিলোঁ যে দেউতাই চাগে মোক পইচা দিব বেয়া পাইছে এনেকুৱা কিন্তু দেউতাই চাকৰিটোৰ কথা এইটো কাৰণে কয় যে আমাক কথাবিলাক গাত লগালেহে আমি কিন্তু আমাৰ নিজৰ গাত লাগিব কোনোবাই আমাক তেনেকৈ টানা মাৰি ক'ব লাগিব কাট মাৰি ক'ব লাগিব কথা তেতিয়াহে আমাৰ গাত লাগে মানে আৰু দেউতাই মোক কোৱাৰ কাৰণে চাগে মোৰ চেলেঞ্জ হৈছিলে দেউতাই যেতিয়া কৈছিলে যে চাকৰিৰ কথা মই দেউতাক কওঁ তেতিয়া যে 2020টো মোৰ টাৰ্গেট আৰু 2020ৰ যদি কৰিব নোৱাৰোঁ তেতিয়া তুমি মোক ক'বা আৰু তাৰ আগত তুমি মোক নক'বা তাৰপিছত নগাঁৱলৈ অহাৰ পিছত মোৰ দেউতাৰ লগত তুমুল ৰণ মাত বোল নাথাকে আমি একে টেবুলত ভাত নোখোৱাৰ নিচিনা হৈ গৈছিলোঁ দেউতা আৰু মই এটা কাৰণ দেউতাই মোক উঠোতে বহুতে এনি টাইম চাকৰিৰ কথা কৈ থাকে এনি টাইমে চাকৰি আৰু মোৰ যেতিয়া নিগেটিভ থট আহিছিলে মাহঁতে মানে তেতিয়া বৰ্তাক ফোন কৰি বা এনেকুৱা যে ছোৱালীজনী এনি টাইম ৰুমৰ ভিতৰতে সোমাই থাকে আৰু এই মানুহজনে আপোনাৰ চাওকচোন ভায়েকে তাইক এনি টাইম এইবিলাক কথাকে কৈ থাকে তাই এতিয়া হেৰি কৰিব নোৱাৰা হৈছে মানে আমাৰ ঘৰৰ পৰিস্থিতি কিন্তু বেয়ালৈ ৰূপ ল'ব এনেকৈ তাৰপিছত মোৰ এটাই ব্ৰেইনত সোমাইছিলে যে কম্পিটিটিভ এক্সাম দিব লাগে আৰু তাৰ কাৰণে মোৰ হাতত সময় আছিল মাত্ৰ 3-4 মাহ কাৰণ মাৰ্চ এপ্ৰিলত DLEDৰ এক্সাম হয় গতিকে মই DLEDত এণ্ট্ৰেঞ্চ দিব লাগিব হাতত এটা
দুটা এক্সামে আছিলে এটা বিএড আছিলে এটা ডিএলএড আৰু অলৰেডি 2 বছৰ মোৰ লছ হৈছিলে কাৰণ মই বিএড বা ডিএলএড একো নকৰিলোঁ মাষ্টাৰ ডিগ্ৰীৰ পিছত 2 বছৰ মই সেই মিডিয়া লাইনত গুচি গ'লোঁ তাৰপিছত মই গোটেই ফ্ৰেণ্ডৰ নাম্বাৰ ডিলিট কৰিলোঁ সব কণ্টেক্ট লিষ্ট উৰাই দিলোঁ FB ডিএক্টিভেট ইনষ্টাগ্ৰাম ডিএক্টিভেট মই তাৰ আগত কিন্তু মোৰ ব্ৰেইনটো একেবাৰে ডাল হৈ গ'ল মই ইমান বেছি ডাল হৈছিলোঁ যে মই ইংলিছত এটা সেন্টেন্স বনাবলৈ পাহৰি গৈছোঁ এনেকুৱা হৈ গৈছিলে তাৰপিছত মই এন্ট্ৰেন্স 3 মাহ ড্ৰয়িং ৰুমত পঢ়োঁ ড্ৰয়িং ৰুমত দৰ্জা মাৰি লওঁ ডিঙি বেকা তাৰপিছত মোৰ হৈ গ'ল স্পণ্ডিলাইটিছ তাৰ আগতে আৰু এটা কথা ক'ব পাহৰিছিলোঁ এইবোৰ কথা ভাবি ভাবি ডিপ্ৰেশ্যনত ইমান বেছি গৈছিলোঁ যে মোৰ হাৰ্টৰ প্ৰব্লেম হৈ গৈছিলে আৰু মোৰ হাৰ্টৰ প্ৰব্লেমত মোৰ কালি ৰাতিও মোৰ বুকুখন বিষাই গৈছে মানে ভাবোঁতে তাৰপিছত মোৰ হাৰ্টৰ প্ৰব্লেমত এনেকুৱা হৈছে যে মই শুই থাকোঁ শুৱাৰ মাজতে মোৰ উশাহটো ছুটি হৈ যায় সেনেকৈ মানে সাৰ পাই যাওঁ মোৰ লগত মাজুবা শুৱে মাজুবাই ভাবে এই মানে কিবা এটা হৈছে এনেকুৱা আৰু মোৰ মানে একেবাৰে নিগেটিভ থিংকিং এনেকুৱা যে ইমান দিনৰ ভিতৰত যদি এইটো বস্তু নহয় তেন্তে মই হয় ঘৰ এৰি যামগৈ নহয় মই জীয়াই নাথাকোঁ কিন্তু মানুহৰ সেইটো বেয়া কথা আচলতে নিগেটিভ থিংকিংটো আমাৰ অট'মেটিক আহে যেতিয়া আমি বিচৰা ধৰণে নাপাওঁ বা তেনেকুৱা এটা কিন্তু সেইখিনি সময়ত আমি নিজক কণ্ট্ৰল কৰিব লাগে আৰু ময়ো হয়তো তেনেকৈ কণ্ট্ৰল কৰিলোঁ তাৰপিছত মই খুব পঢ়িলোঁ স্পণ্ডিলাইটিছ আহিলে কঁকালৰ বিষ আহিলে মই ডিঙি এনেকৈ কৰিব নোৱাৰোঁ তেনেকৈ কৰিব নোৱাৰোঁ তাৰপিছত যেনিবা ভগৱানৰ কিবা ডিএলএডৰ এণ্ট্ৰেঞ্চত মই ছিট পালোঁ ছিট পোৱাৰ পিছত মই ডিএলএড কৰিলোঁ 6 মাহমান কৰাৰ পিছত মই আকৌ বিএডত ছিট পালোঁ তেতিয়া মই বিএডটো কৰিলোঁ তাৰপিছত এইখিনিতে ফ্ৰেণ্ডৰ কথা ক'ব লাগিব আচলতে যি ফ্ৰেণ্ডখিনি মোৰ পৰা আঁতৰি গ'ল তেতিয়া সেই ফ্ৰেণ্ডৰ সৈতে মই আজিলৈকে তেনেদৰে ইমান ঘনিষ্ঠতাৰে টাৰ্মছবিলাক নহ'লে কাৰণ মই ভাবোঁ যে মানুহৰ সুখৰ সময়ত যোন ফ্ৰেণ্ড আছে সেয়া ফ্ৰেণ্ডতকৈ মানুহৰ দুখৰ সময়ত মানুহক যোনে বুজিছে সেয়া কিন্তু জীৱনৰ আচল বন্ধু আৰু বন্ধুত্ব সম্পৰ্কটো এনেকুৱা নহয় যে মিছ আণ্ডাৰষ্টেণ্ডিঙত আমি সম্পৰ্ক শেষ কৰোঁ এনেকুৱা নহয় বন্ধুত্ব সম্পৰ্কটো এনেকুৱা যে তাই কিবা এটা প্ৰব্লেম হৈছে তাই ছোৱালীজনী তেনেকুৱা নহয় তাইৰ কিবা এটা প্ৰব্লেম হৈছে সেই প্ৰব্লেমখিনি তাই আমাক নক'লেও আমি জোৰ জবৰদস্তি তাইৰ পৰা জানিব লাগিব কিন্তু সেই ছোৱালী মানুহৰ মাজত জেলাছ ভাৱ বা হিংসা ভাৱটো বেছি থাকে বুলি কয় ন আৰু মই নিজক লৈ বহুত বেছি ব্যস্ত হৈ গ'লোঁ এনেকুৱা যে মই মোৰ বন্ধু বান্ধৱীসকললৈ মই ঘূৰি চাবলৈ সময় নোপোৱা হ'লোঁ প্ৰথম অৱস্থাত বাটে পথে দেখিলে হাই হেল্ল'টোৱে আছিলে আৰু শেষলৈ ছোৱালী মানুহৰ মাজত জেদ ভাৱ বেছি হিংসা ভাৱ বেছি আৰু সেই হিংসা বা জেদ ভাৱে বা সেই দূৰত্বই লাহেকৈ কি কৰিলে আমাৰ সম্বন্ধবিলাক শেষ কৰি পেলালে শেষ কৰি পেলোৱাৰ পিছত এনেকুৱা হয় যে ইজনীয়ে সিজনীৰ লগত ফোন কলত এনেদৰে কথা পতা আৰম্ভ কৰিলে যে প্ৰিয়াংকী আমুক প্ৰিয়াংকী তামুক প্ৰিয়াংকী আমুকটো কৰিলে নহয় প্ৰিয়াংকী তামুকটো কৰিলে নহয় তেনেকুৱা কথা গতিকে সেইবিলাকৰ পৰা মই অলপ এভইড কৰা হ'লোঁ আৰু মানুহে যিদৰে মই কৈছোঁ আপোনালোকক যে মোৰ এটা ডাঙৰ ফ্ৰেণ্ড চাৰ্কল আছিলে আৰু সেই ফ্ৰেণ্ড চাৰ্কলৰ মাজত যদি কিবা আমুকে আমুক কৈছে তামুকে তামুক কৈছে বুলি আলোচনা হয় সেই আলোচনাটো লাষ্টত গৈ মোৰ গাত পৰেগৈ মোৰ গাত পৰি যোৱাৰ কাৰণে মই কাজিয়া পেচাললৈ ভয় কৰোঁ আৰু সেইকাৰণে মই যিখিনিক মই ভাবিলোঁ যে এই মানুহখিনি মোৰ জীৱনত থাকিলে মোৰ জীৱনটো চাগৈ দুখৰ হ'ব অন্ধকাৰ হ'ব আৰু সেইকাৰণে যদিও মোৰ বহুত বেছি ক্ল'জ আছিলে নাজানো ভৱিষ্যতে কেনেকুৱা হয় সকলোৰে ভৱিষ্যতটো ভাল হওক মই সেইটোৱে বিচাৰোঁ প্ৰত্যেকজন মানুহেই ভাল প্ৰত্যেকজনী ছোৱালীয়ে ভাল প্ৰত্যেকটো ল'ৰাই ভাল কিন্তু মই এইটো কথা ভাবা হ'লোঁ যে আজি যদি কোনোবাই তোমাৰ পিঠিৰ পিছত যদি কোনোবাই তোমাৰ বদনাম গাই ফুৰিব পাৰে সেয়া মানুহ জীৱনত থাকি লাভ নাই সেয়া মানুহ একোডাল ফেটি সাপ সেয়া তোমাক কোন সময়ত তোমাৰ লাগিলে বেষ্ট ফ্ৰেণ্ডেই হওক সেয়াই তোমাক কোন সময়ত খুটি দিব পাৰে তুমি কেতিয়াও নাজানা আৰু ছোৱালী মানুহৰ নিচিনা মই এটা কথা কওঁচোন ফোনত ইজনীয়ে সিজনীৰ বদনাম আৰু এতিয়াতো মই আপোনালোকক কওঁ মোৰ হোৱাটছএপ লিষ্টত এনেকুৱা মানুহো আছে যিয়ে মোৰ ভিডিঅ'টো হোৱাটছএপৰ ষ্টেটাছ পোৱাৰ লগে লগে আহি লগে লগে ডিছলাইক মাৰে কিন্তু মোক কয় যে প্ৰিয়া তই বোলে তোৰ ইউটিউব চেনেলৰ ভিডিঅ'বোৰ চাই ইমান ভাল লাগে এনেকুৱা কিন্তু মাৰে আকৌ ডিছলাইক গতিকে সেই ঘনিষ্ঠতা সেইবোৰৰ সৈতে মই একেবাৰে ত্যাগ কৰিলোঁ আৰু এটা কথা এইখিনিতে কওঁ আচলতে জীৱন সংগ্ৰামৰ কথা ক'বলৈ যাওঁতে মই আপোনালোক ল'ৰা ছোৱালী যিখিনি তোমালোক গতিকে তোমালোকক কওঁ যে
যি চিটুৱেশ্যনেই নাহক জীৱনত পঢ়া শুনা বহুত বেছি ভালকৈ কৰিবা, বহুত বেছি। পঢ়া শুনাৰ অবিহনে জীৱনত একো নাই। পঢ়া শুনাটো আমাক লাগিব, আজিকালি কোম্পানীত চাকৰি এটা কৰিবলৈও দেখোন হাই ডিগ্ৰী লাগে, গতিকে পঢ়া শুনাটো লাগিবই। তুমি ইউটিউব চোৱা, তুমি নাচা, তুমি এক্টিং কৰা, মইতো চব কৰিছোঁ, নাচিছোঁ, এক্টিঙো কৰিছোঁ, ইউটিউবো চলাইছোঁ এতিয়া। তথাপি তাৰ মাজত তুমি তোমাৰ পঢ়াখিনি সদায় মেইনটেইন কৰিবা। আৰু সেইটোৱে আজি মোৰ আপোনালোক সকলোৰে আগত ক'বলগীয়া কথা আছিল, জীৱনৰ কাহিনী। শুনি পেলাই কেনেকুৱা পাই ক'ব। আৰু মই যদি তেনে সম্পৰ্কবিলাক ত্যাগ কৰিছোঁ, সেইটোও ভাল কৰিছোঁ নে নাই সেইটোও কমেণ্ট কৰি জনাব। আৰু কাহিনীবোৰ জানি কেনেকুৱা লাগিল ক'ব, কাহিনীটো জানি কেনেকুৱা লাগিল ক'ব। আৰু ল'ৰা ছোৱালীখিনিকো ভালকৈ পঢ়িবা।